নমস্কাৰ গাইজ, গুড মৰ্নিং। আজি ৰাতি মই এটা চেপা পাতিছিলোঁ, তো চেপাটোত মাছ লাগিছে নে নাই চাব গৈ আছোঁ। তো আপোনালোকে চাই থাকিব। তো মই দেখুৱাম চেপাটোত কেনেকুৱা মাছ লাগিছে নে নাই। তো আপোনালোকক দেখাই আছোঁ চেপাটো মই ক'ত পাতিছোঁ। ৰাতি যিহেতু পাতিছিলোঁ, আৰু এইটো দেখা পাইছে নহয়, এনেকৈ এই আগৰ ফালে আমাৰ এটা পুখুৰী আছে, আৰু পুখুৰীটোৰ পানীবিলাক এইফালেদি এনেকৈ গৈ থাকে। যেতিয়া বৰষুণ দিয়ে তেতিয়া পানীবিলাক এনেকৈ গৈ থাকে। আৰু মই ভাবিলোঁ যে ইয়াতে এটা যদি চেপা পাতি থওঁ তেনেহ'লে নিশ্চয় ইয়াতে মাছ পাম। তো গতিকে মই ৰাতিয়ে এই কামটো কৰি দিলোঁ, আৰু এটা চেপা ধুনীয়াকৈ পাতি দিলোঁ ইয়াতে। তো এইটো দেখা পাইছে পুখুৰীটো। তো পুখুৰীটোৰ পানীখিনি এনেকৈ যায়, মই ইয়াতে চেপাটো পাতিছোঁ। তো দেখিবলৈ পাইছোঁ মাছ লাগিছে কিজানি। তো কি মাছ লাগিছে নাজানো। এতিয়া মই চেপাটো উঠাম আৰু দেখুৱাম আপোনালোকক কি মাছ লাগিছে। তো এয়া দেখা পাইছে, চেপাটো উঠাম এতিয়া। এয়া ভিতৰত পূৰা আৱাজ কৰি আছে, মানে কিবা সোমাইছে, মাছ সোমাল নে কি সোমাল তো গমেই নাপাওঁ। তো উঠাই আছোঁ, চাই থাকক। তো বহুত লেতেৰা হৈছে, চেপাটোত মাটি চাটি লাগিছে। তো এইবিলাক অলপ পানী দি চাফা কৰি দিওঁ, তাৰপিছত উঠাই আনি আছোঁ। আৰু চেপাটো এনেকৈ উঠাই ল'লোঁ মই। কিবা ভাৰী ভাৰী লাগি আছে, কিজানি মাছ সোমাইছে, কি সোমাইছে নাজানো। চাওঁ এবাৰ, খপাটো খুলিব লাগিব। খপাটো খুলি কিনে চাই আছোঁ আৰু দেখুৱাই আছোঁ কি সোমাইছে ভিতৰত। আচলতে ওজন লাগি আছে, কিয় বা কি সোমাল। কিবা কিবা দেখা গৈছে, এইডাল কিবা সাপৰ নিচিনা দেখা পাইছোঁ। সাপে হ'ল না কুচিয়াই হ'ল, সাপ এইডাল সাপ সোমাইছে চেপাটোত। ভয় কৰিবলগীয়া একো নাই, এইডাল বিষাক্ত সাপ নহয়। এইডাল হ'ল ধৰা সাপ, আৰু ধৰা সাপে কামুৰিলেও বিষ নহয়। কামোৰে, কিন্তু সহজতে নাকামোৰে, আৰু কামুৰিলেও ইমান বিষ নহয়, অলপহে বিষ হয়। ইয়াৰ এতিয়া চাব, সাপডাল ওলাব চেপাৰ পৰা। তো আপোনালোকক সাৱধান, চেপা থেপা পাতিলে এনেকৈ সাপ চাপ সোমাই থাকে। তো এয়া ওলাইছে। তো এইডালক মই নামাৰোঁ, যাব দিম। সেইফালে পানী আছে, সেইফালে যাব। ৰাগ তাৰ পূৰা উঠি আহে ওপৰত, ডেঞ্জাৰ ৰাগ। পালে মোক মাৰিয়ে পেলাল। আৰু এইফালে গ'ল তামাম স্পীডত, পানীত নামি গ'ল। তো যাওক এতিয়া, যিয়ে নহওক। মাছ মাৰিব আহি সাপ পালোঁ, আৰু মাছো পাইছোঁ এটা, দেখুৱাই দিম আপোনালোকক। এয়া মাছটো, এইটো কমল কাঠ, পুখুৰীতে পাইছোঁ। তো কমল কাঠ মাছটো পাইছোঁ, টেনশ্যন নাই, হৈ যাব। আজি মাছেৰে ভাত খাব পাৰিম দিয়ক। তো দেখিলে আপোনালোকে, চেপাৰ ভিতৰত সাপ লাগিছিলে। মই বহুত ভয় ভয়কৈ সাপটো ওলাই দিলোঁ, আৰু সাপটো ওলাই ইফালে পানীৰ ফালে গ'ল। তো এনেকৈ চেপা পাতিলে সাপ লাগিব পাৰে, আপোনালোকে সাৱধান হৈ চেপা পাতিব। তো সাপ লাগিছিলে, দেখিছে। তো আজি ভিডিঅ'টো ইমানে। যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব, এটা শ্বেয়াৰ কৰি দিব।